ইভিনিং ফ্ৰেণ্ডছ এতিয়া পাঁচবেলা বাজিছে 5টা আৰু মই ফুলত পানী দিবলৈ আহিছোঁ আৰু এইটো ডিউটি মোৰ সদায় ৰাতিপুৱা মোৰ মানুহজনে দিয়ে আৰু পাঁচবেলা মই দিওঁ আৰু দিনটো চব ৰ'দ পাই পিনে গছবিলাক একেবাৰে নিশকটীয়া হৈ গৈছে আৰু বতৰটো গুমা গুমা কৰিছে ৰাতিলৈ বৰষুণ হ'বও পাৰে আৰু এইফালে চাওকচোন মই থাৰ্মোকলৰ মানে বাকচত লগাইছোঁ শেৱালি ফুলজোপা তাতেই হৈছে আৰু এইফালে চাওকচোন মই ওচৰৰে বা এজনীৰ পৰা আনিছোঁ 9 o'clock বুলি কয় ফুলবিধ আৰু 3বিধ একেলগতে দিছে একেলগতে লগাই থওঁ যেনেকৈ ফুলে ফুলিব আৰু এইটো চক নতুনকৈ ৰোৱাটো চুকতে থৈছোঁ যাতে ৰ'দটো ভালকৈ নপৰে প্ৰথমতে ৰ'দটো পৰিলে বেয়া হৈ যাব গছজোপা নেবাচিব গিটাৰ প্ৰেক্টিছ কৰি আছে কৰি থাকক আৰু আমি এতিয়া যাওঁ পাকঘৰলৈ ব'লক আৰু আজি মই যি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এয়া আহি চাওক মই ভাত পাতি দিলোঁ আৰু দুপৰীয়াৰ দালি আছে এয়া দালি আছে এতিয়া ভাবিছোঁ মই শুকান মাছ বেঙেনা দি আলু দি বনাই লওঁ এইখিনি মাছখিনি চাওক জুইৰ ওপৰত যে চালনীত শুকুৱাই সেই মাছখিনি হয় এতিয়া মই ভালকৈ মাছখিনি ধুই লওঁ ৰ'ব আৰু এয়া চব ভাতটো হৈ গৈছে এতিয়া মই মাৰটো কাঢ়ি লওঁ আৰু এতিয়া মই এই শুকান মাছখিনি অলপ ফ্ৰাই কৰি ল'ম বেছিকৈ ফ্ৰাই নকৰোঁ শুকান মাছ এনেও বেছি ফ্ৰাই কৰিব নালাগে কেতিয়াও এয়া মাছখিনি অলপ ফ্ৰাই হোৱাৰ পাছত উঠাই ল'লোঁ আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ এইফালে আলু বেঙেনা আৰু বিলাহী কাটি ধুই ল'লোঁ আৰু এইফালে মই আদা নহৰু আৰু জলকীয়া এই খুন্দনাটোতে খুন্দি লওঁ এতিয়া মই ইয়াতে আকৌ তেল দি দিছোঁ এতিয়া দি দিছোঁ পিঁয়াজখিনি দি দিছোঁ আদা নহৰু পেষ্টখিনি তাৰপাছত দি দিছোঁ মই কাটি থোৱা চব্জিখিনি দি দিছোঁ আন্দাজমতে নিমখ হালধি আৰু অকণমান জিৰা ধনিয়া গুড়ি এয়া চাওক কেনেকুৱা হৈছে আৰু এতিয়া দি দিম শুকান মাছখিনি ইমান ধুনীয়া এটা গোন্ধ বাঢ়ি হৈছে এতিয়াই খাওঁ খাওঁ লাগি গৈছে এতিয়া মই অকল সিজিবৰ কাৰণেহে অলপ পানী দিম মই পানী বেছি নিদিওঁ ইয়াতে এতিয়া সিজিলে আৰু হৈ যাব আৰু এয়া চাওক ফাইনেলি হৈ গ'ল আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আৰু আজি ইমানতে থৈছোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব